So hello YouTube and welcome back to a new video. আৰু আজি সব একদম পুরা ফ্যামিলি আৰু আসো আমি আজি গৌৰাঙ্গ পাৰ্ক ইন কোকৰাঝাৰ সোয়া গাইস বহুত দেখিছিলো বহুত শুনিছিলো তো আজি ফার্স্ট টাইম আহিছো আৰু এই পোৱালি দুটামান আহিছে সোয়া এইকেইটা পোৱালি এইকেইটা মোৰ একচুয়ালি ভন্টি আৰু এই মাহী সব আহিছে আৰু এতিয়া আমি ফুৰিম আৰু এক্সপ্লোৰ কৰিম এই জেগাটুকা বহুত ধুনীয়া হয় মই বেক কেমেৰা দি দেখাম তোমালোকক ইয়াত বোটিং শটিং ফেসিলিটি আছে সোয়া গাইস বোটিং কৰি আছে আৰু এটা বহুত ধুনীয়া দলং এখন আছে ইয়াত সৰুকে বহুত মজা লাগে তো আমি এতিয়া সাম ফুৰিম এক্সপ্লোৰ কৰিম তো কিপ ওয়াচিং দ্য ভিডিও ভাই কো কেনেকুৱা লাগিছে তো ইয়াত আহি কেনেকুৱা লাগিছে তোৰ ক বহুত ভাল লাগিছে জেগা দেখো আৰু এইখিনি বোটিং কৰিব পাৰি আৰু এটা চাইডে কম্পাউণ্ড লেটস গো আমি পাৰ্কিং কৰিছো এইফালে আৰু এইফালে চোৱা ইয়াৰ গেটখন বিৰাট ধুনীয়া লাগিছে এই গেটখন আৰু এইফালে একচুৱেলি মোষ্ট প্ৰবলি এক্সিট হয় আৰু এতিয়া হেঁতি এনেই ডাইলগ মাৰি আছে আৰু আমি যাম এইফালেদি আৰু এইফালে এইখন যে মই তোমাক সেইফালৰ পৰা দেখাইছিলোঁ ব্ৰিজখন এইখন ব্ৰিজখন এইফালে আছে বহুত ধুনীয়া লাগিছে আৰু ইয়াত ফটো মৰাত ব্যস্ত আৰু এইখন গেট কিমান ধুনীয়া লাগিছে মজা আমি সেই তাৰ পৰা দেখাইছিলোঁ এই ব্ৰিজখনৰ ওচৰত আহিছোঁ আৰু মানে ব্ৰিজখন তামাম ফটোজেনিক তো ইয়াত আহিলে মানে এই ব্ৰিজৰ ওপৰত উঠি ফটো 100% মাৰিব আৰু এই টিকলি একদম বেয়া ফূৰ্তি তো মজা লাগিছে গাইজ এই আৰু ইভিনিং এতিয়া অলমষ্ট 4:30 পাৰ হৈ গ'ল আৰু অলমষ্ট ছানছেট টাইম তো ফেমিলিৰ লগত আহিবলৈ এই জেগাটুকুৰা বহুত ধুনীয়া ওচৰ পাজৰে যোনে থাকা ফ্ৰম বঙাইগাঁও কোকৰাঝাৰ তো মজা জেগা তামাম জেগা তো মানুহ চব বহুত মানুহ এতিয়া ইভিনিং টাইম বহুত মানুহ ভাল লাগিছে গাইজ ফটো ছেশ্যন তামাম এইজনী তামাম ফটো মাৰিবলৈ একদম উৎপাত মানে এতিয়া প'জ চোৱা গাইছে একদম কেনেকুৱা প'জ মাৰিছে লাইভ আৰু এইফালে আৰু ফটো মাৰিব চ' এইখিনি একদম বহুত ধুনীয়া লাগিছে আৰু ইয়াৰ পৰা চোৱা একদম টপ অফ দিছ পাৰ্ক একদম এই ব্ৰিজখনৰ ওপৰত চবচে ওপৰৰ জেগা মানে এই পাৰ্কখিনি আৰু ইয়াৰ পৰা একদম ব'টিং কৰি আছে ধুনীয়াকৈ দেখা যায় আৰু তামাম আৰু তোমালোকৰ যে দেখাইছিলোঁ গেটখন তামাম ফটোজেনিক ৰ'বা মই অলপ এক্সপ'জাৰটো ছেট কৰি দিওঁ অঁ মস্ত এই চোৱা কি তামাম লাগিছে গেটখন আৰু এই চাইডে আৰু এইখন হৈছে গৌৰাঙ্গ পাৰ্ক আৰু চাইডতে গৌৰাঙ্গ নদীখন আছে তো নদীখনৰ লগতে মানে আছে কাৰণে নামটো গৌৰাঙ্গ পাৰ্ক এইফালৰ পৰা বহুত মানুহ তো আৰু আগত যাম এটা চিলড্ৰেন্স পাৰ্ক আছে পাৰ্কটো যাম তো কিপ ওয়াচিং দ্য ভিডিঅ' চোৱা এইখন হৈছে চিলড্ৰেন্স পাৰ্ক গৌৰাঙ্গ পাৰ্কৰ ভিতৰত আৰু চোৱা এইটো মজা বস্তু এটা আছে ইয়াত একদম তামাম এই চোৱা আৰু ইয়াত এতিয়া উঠিব আমাৰ টিকলি তো এই টিকলি এতিয়া উঠিছে ঐ ডান্স কৰি দিয়া অঁ বছ গুড মজা ন এইটো তো মজা গাইজ এখন একদম মানে গধূলি সময়ত আহিব লাগে বাচ্চাকেইটাৰ লগত লৈ একদম ফেমিলিৰ লগত তামাম টাইম পাছ আৰু মজা লাগিছে এই পাৰ্কখন তো এইজনী ভণ্টি মোৰ একদম সৰু পুচকি তামাম এনজয় কৰি আছে তামাম লাগিছে ইয়াত বহুত আছে এনেকৈ ফেমিলিজ এণ্ড লটছ অফ লাইক কিডছ হিয়াৰ তো সেইফালৰ পৰা আৰু এইজনী চোৱা মোৰ ভণ্টিজনী টিকলি একদম বেয়া জ্বলি আছে আৰু এইখিনি জেগাত পূৰা জোলনা আৰু সেই আগত এটা ৰেষ্টুৰেণ্টো আছে তো মজা আৰু কিন্তু এই পাৰ্কখন এতিয়াও বনি আছে মানে কনষ্ট্ৰাকশ্যন ষ্টেজত আছে মানে এতিয়াও কমপ্লিট হোৱা নাই যেন লাগে তো সেইফালে চব মাটি চাটি পেলাই থৈছে তো মজা লাগিছে আৰু এইফালে আছে গৌৰাঙ্গ নদীখন এই মথাউৰি নিচিনা আছে তাৰ সিফালে আছে নদীখন তো তাত আমি যাম এতিয়া তামাম বহুত মজা লাগিছে দেখালোঁ তোমাক অলপ দেৰি আগতে মানে ভণ্টিয়ে উঠি আছিলে আৰু চোৱা যদি ডাঙৰ হৈ পেলাই বাচ্চাও মন আছে দেন পাৰ্কত আহিবা আৰু এনেকৈ জোলনা জ্বলিবা তো জোলনা জ্বলি খুব ভাল পায় আৰু এইফালে মজা আৰু এইফালে মায়ে ৰেকৰ্ডিং কৰি আছে আৰু এইফালে এই ভণ্টিজনী আকৌ কিবা জোলনা জ্বলিব আৰু এইফালে চবফালে মাটি দেখি আছোঁ মই এই পাৰ্কখনত মানে এই পাৰ্কখনৰ এতিয়াও কনষ্ট্ৰাকশ্যন চলি আছে তো সেইটোৱে আৰু এই পাৰ্কখনত আহি পেলাই মানে খালি চিলড্ৰেন্স পাৰ্ক টাইপ হৈছে বেছি একচুৱেলি একদম জোলনা তোলনা একদম খেলনা পূৰা আছে আৰু ইয়াক চোৱা একদম বেয়া জুলি আছে এতিয়া আকৌ কিবা এটা কৈ দে কেনেকুৱা লাগিছে তোৰ জুলি বহুত ভাল লাগিছে আৰু মা মনোবা জেঠাইহঁত আছে আমি যাবলৈ আছো তো জুলি বহুত ভাল লাগিছে বোলে তো সেয়াই আৰু আন্ধাৰ হৈ গ'ল 5টা বাজিলে তো আজিকালি ছানছেট সোনকালে হয় চ' মজা আৰু এতিয়া এইফালে অকণমান আগলৈ যাম তো গাইজ কিপ ওয়াচিং দ্য ভিডিঅ' বহুত দিনৰ পিছত এটা ভিডিঅ' বনাইছোঁ একচুৱেলি লাষ্ট হাফলং ৰাইড কৰাৰ পিছত মানে ক'তো যোৱাই নাছিলোঁ তো সেইকাৰণে একো ভিডিঅ' বনোৱা নাই তো আৰু হাফলং ৰাইডৰ ভিডিঅ'ছবিলাকত ইমান মৰম দিয়াৰ কাৰণে ধন্যবাদ থেংক ইউ বহুত ধুনীয়া ধুনীয়া ৰেছপন্স পাইছোঁ তো কিপ ওয়াচিং দ্য ভিডিঅ' আৰু এইটো ভিডিঅ' এটা সৰু ভিডিঅ' ফেমিলি আউটিং যদি ভাল লাগিছে দেন প্লিজ লাইক কৰি দিবা আৰু কিবা যদি সুধিব আছে দেন কমেণ্ট এণ্ড ইফ ইউ নিউ টু দ্য চেনেল দেন প্লিজ ছাবস্ক্ৰাইব নদীৰ ফালে গৈ আছোঁ আৰু
তোমালোকক এটা ইম্পৰ্টেণ্ট বস্তু দেখাই দিওঁ কাৰণ এই পাৰ্কখনত যদি আহিব বিচাৰিছা দেন ইউ শুড ন' দ্য ৰুলছ অফ দ্য পাৰ্ক চ' হিয়াৰ্ছ দ্য ৰুলছ এণ্ড ইউ কেন জাষ্ট পজ দ্য ভিডিঅ' এণ্ড ৰিড ইট তো এইখিনি আৰু দেখাই দিলোঁ কাৰণ ভাবিছোঁ আহিলোঁ ভিডিঅ' বহুতে চাই তো আহিব বিচাৰিব পাৰে তো সেইকাৰণে ৰুলছ ইম্পৰ্টেণ্ট তো এতিয়া গৈ আছোঁ আগত কিবা ইণ্টাৰেষ্টিং হ'লে দেখাম গাইজ তো কিপ ৱাচিং দ্য ভিডিঅ' চ' গাইজ আমি আহিছিলোঁ সেইফালৰ পৰা পাৰ্কখনৰ একদম এণ্ডত পাই গ'লোঁ আৰু চোৱা মই যে তোমালোকক কৈছিলোঁ এই পাৰ্কখনৰ নাম হৈছে গৌৰাংগ পাৰ্ক আৰু গৌৰাংগ পাৰ্ক সেইকাৰণে হৈছে কাৰণ এইফালে আছে নদীখন গৌৰাংগ নদী তো আমি যেতিয়া আহিছিলোঁ এখন দলং আছে দলংখন পাৰ হৈ আহিছোঁ আৰু এইখন হৈছে গৌৰাংগ নদী আৰু চোৱা এইফালে একচুৱেলি আৰু এখন গেট বনাই আছে তেওঁলোকে তো এইফালে একচুৱেলি মথাউৰি হয় এইটো আৰু এইফালে পূৰা নদী ডাঙৰ নদী এইখন মষ্ট প্ৰবলি চম্পাৱতী নদী আৰু এইবিলাকৰে খালি মানে লগ হৈ পেলাই আহিছে এখন ক'ৰবাত চাগে মিট হয়গৈ ছেইম নদী আৰু তো ফটো চটো হৈছে মৰা আৰু এতিয়া হৈছে 5:10 অলমষ্ট আন্ধাৰ হৈছে তো যাব লাগে ফটো চটো মাৰা হৈ গ'ল আগত এটা ৰেষ্টুৰেণ্টো আছে আমি কোকৰাঝাৰ টাউনলৈ যাম কোকৰাঝাৰ টাউনত এটা ধুনীয়া কেফে খুলিছে তো কেফেত যাম কিবা এটা খাম এণ্ড উইল এণ্ড দিছ ভিডিঅ' ফ্ৰম দেৰ তো থেংকছ ফৰ ৱাচিং কিপ ৱাচিং খতম হোৱা নাই এতিয়া ভিডিঅ'টো আৰু কিবা কিবি দেখাম চ' গাইজ এতিয়া আমি কৰিম বটিং আৰু সময় হৈছে কেইটা পাইছে এতিয়া 5:15 হ'ল চাগে একদম আন্ধাৰ আৰু লাইটছবিলাকত একদম ধুনীয়া লাগিছে পাৰ্কখন আৰু এইফালে টিকেট কৰিলোঁ মজ্জা এইফালে ব্ৰিজখন আৰু এইফালে আমি যাম এতিয়া চ' গাইজ আমি এতিয়া উঠি আছোঁ ব'টত ব'টিং কৰিলোঁ একচুৱেলি ব'টিং কৰা মানে প্লেন নাছিলে কিন্তু এই পোৱালীকেইজনী একদম বেয়া ব'টিং কৰে বোলে মন গৈছে তো এই চোৱা গাইজ ব'টিং কৰি আছে এইকেইটা অলপ আন্ধাৰ হৈছে চৰি ফৰ দ্য প'ৰ কোৱালিটি বাট ষ্টিল এনজয়মেণ্টৰ টামাম হৈছে আৰু গাইজ বেছি ব'ট কৰিব নোৱাৰোঁ ফিটনেছ লেভেল নাই একদম এতিয়াই ভাগৰ লাগিছে বাট চাই থাকা ভিডিঅ'টো এয়া দুই মেডাম একদম তামাম ব'টিং কৰি আছে আৰু এইও ৰেকৰ্ড কৰিছে কেনেকুৱা লাগিছে বহুত ধুনীয়া লাগিছে বহুত ভাল লাগিছে আৰু চবচে আমাৰ টেকটেকি কিবা এটা কৈ দে বহুত ভাল লাগিছে পানী মানে লেতেৰা পানী হয় তেও চুইছে ভাল লাগিছে নাই ভাল লাগিছে বহুত মানে ভাল লাগিছে একদম মজা লাগিছে বোলে আৰু চুইট কিবা এটা কৈ দে বহুত বছৰ পাছত বটিং কৰিছে আৰু মনু কিবা এটা কৈ দে ভাল লাগিছে বহুত ভাল লাগিছে অ'কে আৰু চোৱা গাইজ পাৰ্কখন এবাৰ মজা লাগিছে দেখাত একদম লাইট লগাই দিছে কিমান ধুনীয়া লাগিছে আৰু এইখন হৈছে ব্ৰিজ এইফালেদি আহিছিলোঁ তোমালোকক দেখাইছিলোঁ মজা গাইজ মজা লাগিছে ভাগৰ লাগিছে গাইজ অলমষ্ট 15 মিনিটমান পেডলিং কৰিলোঁ ভাগৰ লাগিছে মোৰ আৰু এই একদম হালত বেয়া আৰু পাৰ্কখন চোৱা ধুনীয়া লাগিছে একদম লাইট আৰু এইখন হৈছে দলংখন দেখাইছিলোঁ তোমালোকক বিৰাট ধুনীয়া বিৰাট ফটোজেনিক মজা লাগিছে তো গাইজ এতিয়া যাম হৈ গ'ল আৰু ভিডিঅ'টো আৰু ইয়াত একো নকৰোঁ ডাইৰেক্টলি উইল মিট এটা কেফে যোনটো মই কৈছিলোঁ তোমালোকক মানে কোকৰাঝাৰত কেফে এটা আছে তাত চাহ খাম তাত লগ পাম আৰু গাইজ পেডলিং মাৰিলোঁ মানে নাও চলাই পেডেল মাৰি একদম মানে ঘাম ওলাই গ'ল গৰম ঠাণ্ডা দিনতো এনেকৈ খুলিব লগা হ'ল জেকেট তো গাইজ চোৱা ইমান ধুনীয়া লাগিছে লাইট দিয়াৰ কাৰণে একচুৱেলি মোৰ মন গ'ল দেখাবলৈ তোমালোকক বহুত ধুনীয়া লাগিছে এইফালে চোৱা এইফালে এই ব্ৰিজখন তোমালোকক দেখাইছিলোঁ তলৰ পৰা আৰু এইফালে লাইট আৰু এইফালে গেট এইফালে একচুৱেলি এক্সিট গেট তো এই গৌৰাংগ পাৰ্কক আমি বাই বাই কৈছোঁ বহুত ধুনীয়া লাগিছে গৌৰাংগ পাৰ্ক তো আহিবা যদি তোমালোকে প্লেন কৰা বঙাইগাঁও কোকৰাঝাৰ আহিবলৈ দেন ডেফিনেটলি ভিজিট দিছ প্লেচ ফেমিলিৰ লগত আহিবা মজা লাগিব তো এতিয়া যাওঁ কিবা এটা খাম ভোক লাগিছে তো চি ইউ দেৰ অ'কে কিপ ৱাচিং